মছজিদৰ পৰা আহিলো হে আহি দেখিলো তোমালোকৰ নাম প্ৰসংগ কৰিছা ভাবিলো ময়ো সেৱা এটা কৰি একেলগেই যাওঁ ঐশ্বন প্ৰকাৰে ভালে কৰিলা আমি যাওঁতে আমাৰ কথাবিলাক আলোচনা বিলোচনা হৈ যাব হয় হয় কিয় নহয় কিন্তু আলোচনা মানে কেনে ধৰণৰ আলোচনা হ'ব বা কিয় মথাউৰি লুইতৰ বান্ধ কথাবোৰ পাহৰিলা হ'বলা কিয় সেইদিনা সেই ঈদৰ দিনা মোৰ ঘৰত ঈদ খাওঁতে আলোচনা কৰা নাছিলো নে কি কোৱা এবাৰ মথাউৰি হ'বই লাগিব ধন্যবাদ ছাৰ গাঁওখনৰ নাম কি বুলি ক'লে ছাৰ গাঁও এখন নাম সৰু দলনি চুবুৰী হিচাপে 7টা হিন্দু মুছলিম কছাৰী নেপালী সম্প্ৰদায়ৰ এখন বৃহৎ গাঁও ছাৰ এসময়ত ধনে ধনে চহকী গাঁও আছিল কিন্তু আজি 3 বছৰমানৰ পৰা নৈত বানপানীৰ সৃষ্টি হোৱাত ৰাইজে খেতি বাতি কৰিব নোৱাৰা হ'ল কৰিলেও বানে লৈ যায় সংহাৰ মূৰ্তি ধৰি লৈ যায় এই বিষয়ে চৰকাৰৰ কোনো যোগাযোগ কৰা নাছিল নেকি কৰিছিল আমি স্থানীয় বিধায়কক কেইবাবাৰ অনুৰোধ কৰিছিলো বিধায়কে কি কয় অবংগ বুলি কয় কিন্তু বুজিলো চাওক অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে এবাৰ বহুত টকা আলোট কৰিছে মই আপোনালোকৰ প্ৰপ'জেলটো পুট আপ কৰিম আপোনালোকে ৰাজহুৱাভাৱে মোলৈ এখন আবেদন দিব আবেদন এখন মই লৈ আহিছো ছাৰ হ'ব মই অতি সোনকালে চাইড চাবলৈ মানুহ পঠাম বাহিৰ আৰু এটা কথা মথাউৰি বান্ধিলে নদীৰ কাষৰ মাটি অলপ যাব তাত কাৰোবাৰ ম্যাদী পত্ৰ মাটি আছে নেকি 4-5জন মানুহ আছে তেওঁলোকে মাটি দিবলৈ আপত্তি নকৰেতো নাই নাই নকৰে তেওঁলোকে কিন্তু আমাক ইন ৰিটেন কনচেণ্ট দিব লাগিব ছাৰ মাটি গ'লে তেওঁলোকে মাটিৰ মূল্য জানো নাপাব মূল্য পাব কিন্তু কেতিয়া পাব তাত কোনো চুৰটি নাই আৰু এটা কথা আবেদন পত্ৰখনৰ লগত আমাৰ লোকেল এমেডৰ এখন লেটাৰ অফ ৰিকমেণ্ডেশ্যন ৰাখি দিব তেতিয়া কামবোৰ কৰাত সুবিধা হয় দোকানী হে ৰাখে কি কৰি আছ হে পাল্লা মাৰি আছে নেকি হ'ব ইয়াত বেছি পানী মাৰিব নালাগে চেনি আৰু সেই নিমখত অলপ অলপ শান্তি পানী ছটিয়াই দে যা হে ৰাখে চেলমেন তোমাৰ সেই দোকানত চেলমেন আৰু ঘৰত এই বাচন আদি ধোৱা মেন তোমাৰ সেই আমদানি কৰি আনিলো বুজিছা পিছে মোক কিয় মাটি পঠিয়ালা হে মাটি বাৰী মামলা নেকি হেৰা তাতকৈ ডাঙৰ মামলা বুজিছা নাই ইমান দিনে তোমাৰ সেই বানপানী গৰখনীয়া লাগি এই নদীখন আমাৰ সেই গাঁৱৰ ফালে আহি থকা নাই জানো আগবাঢ়ি আহি আছে আৰু 2 বছৰৰ পিছত যদি গাঁও নাথাকিবই এই পানীয়ে আমাক নাপায় আমাৰ চুবুৰী টিলাৰ ওপৰত ৰহৰ দালি খোৱা বতৰ
বুজিছা যাওঁতে 200 গ্ৰামমান লৈ যাবলৈ কৈছে এই বানপানী কথাৰ মাজত আকৌ ৰহৰ দাইল ক'ৰ পৰা আহিলে কিবা কৈছা নেকি এই ৰহৰ দালি লগত বগা কোমোৰা দি খাবা আৰু এইডালে কি পলাপ বকিব ধৰিছে এতিয়া লগাই লোৱা এই বেলি ফুলৰ তাঁৰডাল লগাই লোৱা এইডাল কেতিয়া পৰি মই ততকে ধৰিব পৰা নাই সেই ৰহৰ দাইল আৰু সেই বগা কোমোৰা তোমাৰ সেই মগজটো খাই পেলাইছে এতিয়া শুনা এই মানে এইডালে এনেকুৱা দিগদাৰ কৰে কেতিয়াবা এতিয়া মাৰ্ডাৰ কৰি পেলাই দিম যেন পাইছো হেৰি এইবাৰ ধৰি আছো বানপানীয়ে এই চুবুৰীক অনিষ্ট কৰিলেও আমাৰ চুবুৰীক নাপায় আৰু সেই পাৰে তোমাৰ সেই চন পৰাৰ কাৰণে এইটো পাৰে তোমাৰ সেই গড়খনিহে লাগি তোমাৰ সেই মানুহবিলাকৰ থাকিবলৈ ঠাই নোহোৱা হ'ল হয় আৰু তোমাৰ সেই সিটো পাৰে তোমাৰ সেই মোৰ মাটি আছিল তোমাৰ সেই 10 পুৰা মোৰ আছিল নহয় 11 পুৰা 3 বিঘা 7 লেচা এতিয়া সেই ঠাইত চৰ পৰিল যেতিয়া এই পাৰৰ মাটিত তোমাৰ সেই গৰাখহনীয়াত পৰিল মানুহৰ তোমাৰ সেই থাকিবলৈ ঠাই নোহোৱা হ'ব তেতিয়া মানুহে আমাক মাটি বিচাৰিব এতিয়াহে তোমাৰ মূৰত সেই মণ্ডলৰ বুদ্ধিটো আহিছে এতিয়া সেই ঠাইৰ মাটি বিক্ৰী কৰি আমি বহুত টকা পাম বুজিছা লাখৰ ওপৰত মালিক বিস্কুট ল'ব নেকি বিস্কুট আমি পাতিছো 1 লাখ টকাৰ কথা সি আহিছে সেই 50 পইচাৰ বিস্কুটৰ কথা কবলৈ নালাগে যা এতিয়া সেই ডাঙৰ কথা হ'ল নৰেন এই মাথাউৰি বান্ধিবৰ কাৰণে এই ইঞ্জিনিয়াৰ ওচৰলৈ গৈছে হয় নেকি মাথাউৰি বান্ধিলে তোমাৰ সেই 1 লাখ টকাৰ কথা বাদ দিয়া আমাৰ সেই চৰ পৰা মাটি পানীত ডুব যাব তেতিয়া তুমি সেই 200 গ্ৰাম মাটিও নোপোৱা এতিয়া মানে ইয়াৰ প্ৰতিকাৰ মানে প্ৰতিদান মাথাউৰি বন্ধা বন্ধ কৰা কেনেকৈ শুনা নয়নে তেনেহলে কামবোৰ কৰি আহিলৈ গায়ন আহা বহা এই অহাত আহিল পিছত ইয়াৰ মাজতো আৰু কাম বহুত বাকী আছে বুজিছা যেনে মানে তোমাৰ এই বিতংগুৰি নৰেনেহে কথাবোৰ কব পাৰিব নৰেন আহিব তাৰ মুখৰ পৰাই সকলো শুনিব পাৰিব তথাপিও ৰাইজৰ বানপানীত হোৱা দুৰ্গতিৰ আদ্যপান্ত বৰ্ণনা ইঞ্জিনিয়াৰ চাহাবক কৈছে নহয় যোৱাবাৰ যে বানপানীত মোৰ গৰুৱালৰ লগতে 4টাকৈ ছাগলী পোৱালি উটি গ'ল সেইটোও কৈছে নহয় কৈছে ছাগলী পোৱালিটো বহুত দূৰৰ কথা তোৰ সেই কুকুৰ মেকুৰী উটি যোৱাৰ কথাও কৈছে একো চিন্তা নকৰিবি হয়নে নৰেন মই ইঞ্জিনিয়াৰক লগ পাই তেখেতে কামটো হ'ব বুলিয়ে কৈছে হ'ব মণ্ডল খবৰটো পাই মাটি বাৰী মাংলা সকলো বাদ দি কুকুৰৰ মৰা দি ইয়ালৈ মানে দৌৰি আহিছো এতিয়া কথা হ'ল ইঞ্জিনিয়াৰে আমাৰ আবেদন পত্ৰবোৰ চাই কামটো হ'ব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে তেতিয়াহ'লে কথাই নাই ভাওনাখন পথাৰৰ কথা গণ গাবৰেই হ'ল নাই এতিয়াও বহুত কথা আছে ইঞ্জিনিয়াৰে ক'লে মথাউৰি বান্ধোতে যিবিলাক মানুহৰ মাটি যাব তেওঁলোকে মাটি দিম বুলি লিখি দিব লাগিব হয়নে তেতিয়াহ'লে চিন্তা কৰিবলগীয়া কথা হ'ল একো চিন্তাৰ কথা নাই যিসকলৰ মাটি যাব সেইসকলে ৰাইজৰ হিতৰ কাৰণে কিবা মাটি নিদিওঁ বুলি ক'বনে দিব কিয় নিদিব উদাহৰণস্বৰূপে ধুন বাহাদুৰে মাটি যাব তেওঁ ৰাইজৰ কাৰণে মাটিখন নিদিব নেকি দিম কিয় নিদিম বছৰি বছৰি খেতি নষ্ট হোৱাৰ সলনি মাটি এডোখৰ এৰি দিয়াতনো কি কথা অৱশ্যে মাটিৰ মূল্য চৰকাৰে দিয়াৰ কথা কৈছে দিম বুলিয়ে কৈছে
আৰু যদি কেনেবাকৈ নিদিয়ে দিব দিব দিম বুলি কৈছে যেতিয়া দিবই দিবই। এতিয়া কথা হ'ল যিসকল মানুহৰ মাটি যাব তেওঁলোকে মাটি দিয়াত আপত্তি নাই বুলি লিখি দিব লাগিব। লিখি দিব লাগিব, কিন্তু যদি লিখি নিদিয়ে আৰু নৰেন সেই চৰকাৰৰ মানুহ যদি আহি কেনেবাকৈ উভতি যাবলগীয়া হয় তেতিয়া মানে ৰাইজৰ ওপৰত মেল মোকদমা কিবা কিবি একে বহুত কৰিব। লিখি দিম, কিয় নিদিম? মাটি দিওঁ বুলি কোৱা সকলে যদি আপত্তি নকৰে তেতিয়াহ'লে আমাৰ মথাউৰি বন্ধাত একো সমস্যাই নাই। অৱশ্যে ইঞ্জিনিয়াৰে বিধায়কৰ পৰা একলম লিখি লোৱাৰ কথা কৈছে। পাৰিম পাৰিম, আমি লিখাই ল'ব পাৰিম। কালিৰ পৰা এই বিধায়ক গাঁৱৰ ঘৰলৈকে আহিব, তাতে গৈ আমি লিখাই ল'ব পাৰিম। ইয়াতে লগ থওঁগৈ। ম্যাদী পথাৰ মাটি একচনা হোৱা দি নিলামত নগলেই হ'ল। আমি ইয়াত কেনে থাকিম বাৰু? কোৱা না কেতিয়া যাম? যাম যাম। তুমি ইমান ঘৰ ধৰ কৰিছা কিয় মাজনী? ঘৰ ধৰ মানে মই ইয়াত থাকিলে মৰি যাম না। I just die. যিহে লেতেৰা গাঁও। মাতো সেইকাৰণে নাহে। শুনা, মাৰা গাঁৱলৈ অহাৰ কাৰণটো কি বুজিব? মাৰা খালি লাগে টকা। এই ইলেকশ্যনৰ সময়ত গাঁৱলৈ অহাৰ কাৰণটো হৈছে ভোট। এই গাঁৱৰ মানুহবিলাকে মোক ভোট দি MLA চকীখনত বহোৱায়। সেই চকীত বহি মই টকা পাওঁ। সেই টকাৰে মই তোমালোকক মাছ মাংস ঘিউ মৌ খুৱাই গুৱাহাটী দিল্লীত বাংলা কিনি দিওঁ। It's a fact that নমস্কাৰ ছাৰ। তুমি ঠিক মই চিনিব পৰা নাই। বাৰু বহাচোন, বহা বহা। মোৰ নাম বৰুণ শইকীয়া, নতুন অসম বাতৰি কাগজৰ স্থানীয় ৰিপৰ্টাৰ। ৰিপৰ্টাৰ ৰিপৰ্টাৰ, বৰ ভাল কথা বৰ ভাল কথা। মাজনী, তুমি এতিয়া ইয়াৰ পৰা যোৱা, অকণমান ৰাস্তাই ৰাস্তাই ফুৰি আহা। যিহে বোকা ৰাস্তা জপন জপনকৈ মই ক'ত ঘূৰি ফুৰিম? কাণক কৈছো পোলাও বনাবলৈ পোলাওকে খাওঁ। যোৱা। কোৱাচোন এতিয়া ৰিপৰ্টাৰ, মানে আপুনি অহা বুলি শুনি কথা কেইটামান সুধিবলৈ আহিল। কোৱাচোন কেনে ধৰণৰ কথা? আপোনাৰ সমষ্টিৰ ৰাইজে কয় আপুনি আনি সমষ্টিৰ কাৰণে একো কামেই নকৰিলে। কথাটো অৱশ্যে হয়, পিছে কওকচোন কিয় একো নকৰিলে? কৰিলো মানে এইবাৰ কিন্তু কৰিম। যোৱা 5 বছৰে মই বিধায়ক হৈ থাকোঁতে নিজৰ পৰিয়ালৰ বাবে ঘৰৰ বাবে কিবা কিবি অলপমান কৰিলো। এইবাৰ কিন্তু সেইবোৰ আৰু কৰিবলগীয়া মোৰ একো নাই। গতিকে এইবাৰ যি কৰিম ৰাইজৰ কাৰণে কৰিম। গতিকে ৰিপৰ্টাৰ, তুমি এইবাৰ মোৰ বিষয়ে মানে অহা 5 বছৰত মই কি কি কাম কৰিম তোমাৰ খবৰৰ কাগজখনত বহলভাৱে বিশদভাৱে পৰিষ্কাৰকৈ বাৰু আলোচনা ভিতৰলৈ আহা। ভিতৰলৈ নাম ৰ'ব, তাৰ আগতে আৰু এটা কথা কওকচোন। মানুহে কয় আপোনাৰ হেনো বাংগালুৰু দিল্লীতো ঘৰ আছে, ইমানবোৰ পইচা আপুনি ক'ত পাইছে? সেইবোৰ মোৰ ঘৰ নহয়, ভাড়া ঘৰহে। ভাড়া ঘৰ হ'লেও ভাড়াৰ কাৰণেতো পইচা দৰকাৰ, ইমানবোৰ পইচা আপুনি পাইছে ক'ত? ভিতৰলৈ আহা। এইবোৰ কথা ইয়াত পাতি থকা কথা নহয়। মোৰ সেই চলি থকা খোৱাৰ কথাটোতে তাতে পাতিব। নমস্কাৰ ছাৰ। গায়নৰ লগত বায়ন, মৌলবী, এই বহক বহক বহক। তুমি অহা বুলি শুনি ভালে কৰিলে। মই নিজেই যাম বুলি ভাবিয়েই আছিলো। পিছত নিৰ্বাচন আহিল নহয় বায়নকাই। আহিল ঐচনৰ প্ৰকাৰে ভোট আহিল। ঐচনৰ প্ৰকাৰে আমি কোৱা কৰিছো আপুনি জিকিবই লাগিব ছাৰ। ময়ো সেইকাৰণে আহিলো। ভাবিলো নিৰ্বাচনৰ আগে আগে গাঁৱলৈ গৈ ৰাইজৰ অভাৱ অভিযোগবোৰ শুনি সেইবোৰৰ কিবা এটা ব্যৱস্থা কৰিব পাৰি নেকি তাকে অলপ চেষ্টা কৰিছো। আমি সদ্যহতে অভিযোগ এটা আনিছোৱেই। কি অভিযোগ? মথাউৰি। হয়, মথাউৰি। তুমিতো মথাউৰিটো বনাই দিম বুলি আজি 5 বছৰেই হ'ল, নিদিলা।
নিদিলো মানে আমাৰ চৰকাৰৰ ফালৰ পৰা হোৱা হলে মথাউৰি মই কাইলৈকে বন্ধাই দিব পাৰো কিন্তু কথা হ'ল আমাৰ চৰকাৰৰ ফালৰ পৰা বান্ধিলে অকল মাটিৰেহে বান্ধিব কিন্তু চেন্ট্ৰেল গভৰ্ণমেণ্টে কামটো ললে মাটিৰ লগত ডাঙৰ ডাঙৰ শিলো দিব এই কথাটো লৈ মই আজি 5 বছৰে দিল্লীলৈ অহা যোৱা কৰিয়ে আছো হ'ব মাটিৰে বন্ধা কামটো আমি ৰাইজে নিজেই হাতত লৈছো নয়নে ক'লে তুমি যদি ইঞ্জিনিয়াৰলৈ এখন চিঠি লিখি দিয়া তেন্তে কামটো আমাৰ সহজ হয় হ'ব মই এতিয়াই লিখি দিম মাজনী চাওঁ কাগজ পেন আনাছো ভতিজা একেবাৰে নিজৰ ভতিজা হয় মই একেবাৰে অৰিজিনেল ভতিজা ঘূৰি আহি আছে দোকাননি দোকাননি এই মাষ্টৰনীৰ ঘৰৰ পৰা আহিলো পিছে আপুনি মই দোকানী বিচাৰি আহিছিলো মই আৰু সেই দোকানী বিধায়কৰ ওচৰলৈ মথাউৰিৰ কাৰণে আলোচনা কৰি যোৱা কথা আছিল পিছে গম পালো দোকানী ঘৰত নাই আলুগুটি পিঁয়াজ আনিবলৈ জিলালৈ গৈছে জিলালৈ গৈছে সেই গেলা আলু গেলা পিঁয়াজ বিচাৰি জিলালৈ গৈছে সেই মথাউৰিত মই সেই গেলা আলু গেলা পিঁয়াজ ডাঙৰ হ'ল নেকি বিধায়কৰ ওচৰলৈ আমাৰ সেই বায়ন খুৰা মৌলবী খুৰাহঁত গৈছিলে নহয় মথাউৰিটো লাগে বুলি চিঠি এখনো লিখি দি থৈ আহিছে আপোনালোকে মোক গৈ কি কৰিবগৈ কি কৰিম মানে মথাউৰিটো হ'ব নালাগে বুলি ক'বলৈ যায়তো সেইবিলাক নকৰিব দেই আমাক মথাউৰিটো লাগে মথাউৰি আমাক লাগে লাগিবই তেনেহলে মই এটা কাম কৰো সেই আমাৰ গামবুঢ়া পুতেক মিহিৰামক লৈ মথাউৰি লাগে নে নালাগে বিধায়কৰ ওচৰত আলোচনা কৰোগৈ মই এতিয়া উঠিছো দেই মিহিৰাম বিধায়কৰ ঘৰ কথাবোৰ অলপ চালি যাই কবি তোৰ এই ঘুমটি দোকানত আড্ডা মৰা কথা নহয় বুজিছ নাই আৰু তোক মই এনেই অনা নাই পাৰিলে তই কথাবোৰ কমতো কবি কম মানে বিধায়কে কিবা উল্টা পুল্টা কলে আলুৰ দম বনাই দিবা আপেকে এই মিহিৰামক চিনি পোৱা নাই তাৰ আহিলেই তোমালোক নমস্কাৰ নমস্কাৰ পিছে এওঁ আমাৰ এই গামবুঢ়া ল'ৰা মিহিৰাম ছাৰ কি কৰি আছা মেট্ৰিক দি আছো ছাৰ বছৰি মেট্ৰিক দি আছে ছাৰ এবাৰো মিছ কৰা নাই সেইকাৰণে মই সমাজৰ কামত লগাবৰ কাৰণে তাক লগত লৈ ফুৰো ছাৰ হয় ছাৰ এতিয়া কোৱাচোন তোমালোক অহাৰ উদ্দেশ্য মথাউৰি ছাৰ কালি মৌলবীহঁত আহি মোৰ পৰা চিঠি এখন লিখাই নিলেই নহয় জানো ছাৰ আমি আহিলো আপোনাৰ পৰা মানে চিঠিখন লিখাই নিবলৈ কথাটো হ'ল ছাৰ মথাউৰি বান্ধিলে বহুতো মানুহৰ মাটি যাব আৰু যাৰ যাৰ মাটি যাব সেইবিলাক একেবাৰে দুখীয়া মানুহৰ মাটি গতিকে এইবিলাক মথাউৰি তথাৰি কাৰোবাৰ ইয়াত নচলিব ছাৰ একেবাৰে সঁচা কথা ছাৰ বৰ দুখীয়া সিহঁতে সেইখিনি মাটিতে এসাঁজ খাই এসাঁজ নাখাই যেনে তেনে খেতি কৰি জীয়াই আছে আৰু কেনেবাকৈ যদি সেইখিনি মাটি যায় তেতিয়া সিহঁত নাখাই মৰিব ছাৰ আৰু এই মাটি ছাৰ মাটিবিলাক মিৰি কছাৰী বঙালী সকলো মানুহৰে মাটি আছে গতিকে ইহঁতৰ যদি মাটি যায় আপুনি ভোট ক'ত পাব ছাৰ মৌলবীহঁত আপোনাৰ মানে মিত্ৰপক্ষৰ মানুহ নহয় শত্ৰুপক্ষৰ মানুহ ছাৰ শত্ৰুপক্ষৰ মানুহ ছাৰ এই মথাউৰিটো ছাৰ আপুনি বনাই নিদিয়াৰ বাবদ সিহঁতে এইবাৰ ভোটত আপোনাৰ বিৰুদ্ধে নয়নক খা কৰিব এইবোৰ কথা দেখোন মই ইমান দিনে গমেই পোৱা নাছিলো এই আপুনি ছাৰ ক'ত গম পাব সেইবিলাক আমিহে গম পাওঁ এতিয়া ছাৰ উপায় যিবিলাকৰ মাটি যাব সেইবিলাকৰ পৰা চহী লৈ
মাটি নিদিয়ে বুলি এখন দৰখাস্ত দিয়ে বাকী যি কৰিব লাগে মই কৰিম হ'ব ছাৰ ৰাতিখন ক'ত যাত্ৰা কৰিব খুজিছিলি নকবি আৰু যে মণ্ডল বাবু এই কালিয়াৰ পৰা মোৰ গৰু এজনী নাই তাতেই বিচাৰি ফুৰিছো দে নিজৰ গৰু নিজে নিজে নিজৰ ঘৰলৈকে আহিব তই ৰাতিখন এই হাবিয়ে বননিয়ে ঘূৰি ফুৰিছ কিয় কৰবাত তোৰ এই চিঙাৰ যতে খাব পিছে মণ্ডল বাবু কথা এটা হ'ল নহয় মোৰ এই মাটিৰ সীমা দিবাটো কি হ'ল তাকেইটো মই চাই আছো দেখিছ নাই ভালকে গম পাবি এইবাৰ এটা খেলা খেলিম কিন্তু দেখিছ নাই মই ভাবিছো মাতি যোৱা মানুহৰ পৰা শ্বহীদ লোৱাতকৈ আমি যদি এখন ৰাজহুৱা সভা পাতি সেই সভাত এটা প্ৰস্তাৱ লৈ পেলাই সেই প্ৰস্তাৱৰ নকলটো যদি আমি ইঞ্জিনিয়াৰক দিওঁ কথাটো বৰ বেছি ভাল হ'ব নেকি ভাল হ'ব সেইটো কৰিলে আৰু মজবুত হ'ব নে কি কোৱা গায়ন ঠিকেই কৈছা খালি সভাখন ঠাৱৰ কৰি কিবা এটা আলোচনা কৰি ল'ব লাগে পিছে সভাখন কেতিয়াকৈ দিয়া ভাবিছা অহা দেওবাৰ মানে পতা ভাল হ'ব নেকি আপোনালোকে কি কয় আমাৰনো আৰু কি কথা তোৰ মতেই আমাৰ মত আমাৰ নতুন বাইদেউ লৈ আহিম ডক্টৰ ছাৰ নমস্কাৰ নমস্কাৰ আমাৰ স্কুললৈ নতুন মাষ্টৰণী এজনী আহিছে বুলি খবৰটো পাইছো আপুনিতো এতিয়া ঘৰৰ পৰা অহা যোৱা কৰি আছে নহয় জানো হয় বৰ্তমান মই ঘৰৰ পৰা অহা যোৱা কৰিছো আমাৰ সেই ফুলেশ্বৰী নামৰ পাব্লিক কেৰিয়াৰখনত নহয় জানো পাব্লিক কেৰিয়াৰ নহয় পাব্লিক বাছ এইবোৰ একেই কথা পাব্লিক বাছত যেনিবা মানুহ অহা যোৱা কৰে পাব্লিক কেৰিয়াৰত যেনিবা সেই বস্তা দপাৰি যাবে অহা যোৱাত অলপ কষ্ট হৈছে কষ্ট হবই ইমান দূৰ বাট বাৰু আমি আলোচনা কৰি চাওঁচোন ইয়াতেই থকাৰ কিবা এটা ব্যৱস্থা কৰিব পাৰি নেকি নহয় মৌলবী কিবা এটা ব্যৱস্থা কৰিবই লাগিব নাজমা মাষ্টৰণী বাইদেউ পঢ়িবলৈ কিবা এটা আনি দে নালাগে বাইদেউ ভিতৰতে বহিব আহক বাইদেউ আপোনালোক বহক যোৱা ভিতৰতে বহাগৈ আমি ইয়াতে বহিছো গায়ন এই মাষ্টৰণীৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ বৰ ভাল বুলি ভাল ভাল ল'ৰা ছোৱালীকো খুব ভালকে পঢ়াই হেনো হ'ব হ'ব তেতিয়াহ'লে আমাৰ সভাখন অহা দেওবাৰে ঠিক হ'ল নহয় জানো ৰামন্ন মই তোমাৰ ঘৰলৈকে আহিছিলোহে হলৰ কামটো কি হ'ল তাকে কম বুলিহে তোমাক ৰাখিলোহে কামটো হ'ল চহী ললা ললো এতিয়া সেই ইঞ্জিনিয়াৰ ওচৰত পৰাহে কথা ৰ'বা নাচিমৰ চহীটো আছে নহয় তাক মই আজি ঘৰলৈকে মাতি পঠিয়াইছো হয় নেকি সেই তেতিয়াহ'লে চুৰত এডাল দিয়া ঠিকে এই তোমাৰ সেই দিয়া চলাইটো বা আছে নাই চাই লওঁ ৰ'বা দিয়া চলাই চেলাই মোৰ পকেটত আছে গেট নাথাকিলেও চেলাই মোৰ পকেটত মজুত থাকেই মই জনাম নে এতিয়া মুঠতে খবৰটো দিবা বুদ্ধিমতে কোনো বাকী আছে 3 মাহ 10 দিন ধৰা চাবি হা দোকানখন খুল গ'ল মই গৈ আছো বুজিছ যা শুন
এটা কাম কৰিবি সেই দোকানলৈ গৈ সেই দোকানত কেইটা নিগনি মৰিল তোৰ সেই হিচাপ কৰি লেঙেৰা বেজৰ সেই বাৰীত পেলাই দিবি বুজিছ আপোনাৰ বাইদেৱে হেনো কালি হেনো মোক ঘৰতে গৈ কৈ হেনো মোৰ বোলে 3 মাহৰহে বাকী আছে হেনো তোৰ ঘৰলৈ যাওঁতে যাওঁতে হেনো সেই 10 দিনৰ কথা পাহৰিলে চাগে হেনো বিয়োগ হৈ গ'ল হে ইমান দিনটো সেই বাকী পৰি থাকিলে মই মানুহটো তোৰ সেই ঘৰৰ পৰা দোকানলৈ ওলাও কেনেকে হেনো 3 মাহ ৰ'ল যেতিয়া আৰু 3 মাহ লওকচোন হেনো মই ৰৈ থাকিম তই বাকী খাই গৈ থাকিবি হেনো এইটো কি ধৰণৰ কথা কাচোন মুঠৰ ওপৰত তোক মই এসপ্তাহৰ সময় দিলো তাৰপিছত তই মোক নুদুখিবি হেনো এসপ্তাহৰ ভিতৰত ক'ৰ পৰা দিবি যাৰ পৰা পাম বুলি খাইছিলি তাৰ পৰা দিবি হেনো ক'ৰবাৰ পৰা পাম বুলি বাকী পোৱা নাছিল নহয় হেনো তেতিয়াহ'লে হঠাতে তোহে মনত পৰিল হেনো মাথাউৰি বান্ধিলে মাটি 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 যাব নহয় যাব গ'লে কি পাবি জানো ক'ত কি পাওঁ একো নেপাওঁ সেইকাৰণে তই মাটি নিদিবি বুজিছ নাই তই সেই বাকী খাই বাকী পৰিশোধ কৰিব নোৱাৰা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ দুখীয়া মানুহ মই তোক সেই ভাল পাওঁ কাৰণে তোৰ সেই 3 মাহকৈ মই তোক সেই বাকী দি আছো আৰু সেইকাৰণে মই তোক কৈছো মাটি তই নিদিবি সেই মাটিখিনি আছে কাৰণে সেই বছৰেকৰ মূৰত তই সেই ন খাবলৈ ধান মুঠি পাই আছ এটা কাম কৰ বুজিছ নাই তই মোক সেই বাকীখিনি লাহে লাহে দিলেও হ'ব এটা কাম কৰিব পাৰ বুজিছ নাই নিদিলেও হ'ব যদিহে তই মোক কথা এটা শুন কি কথা এই কাগজখনত তোৰ সেই মাটি নিদিয়াৰ কথা আছে বুজিছ ইয়াতে তই সেই চহী এটা ক চহী কৰিলে ৰাইজে যদি বেয়া পায় হেনো আৰু সেই বাকী নাপালে ৰাইজতকৈ যে মই বেছি বেয়া পাম হেনো তই এটা কাম কৰ বুজিছ নাই তই সেই কাগজখনতে এই চহী এটা দে আৰু চহীটো দি তই মোৰ লগত এই দোকানলৈ গ'ল আলু পিঁয়াজ যি লাগে সেই বাকীকে লৈ আহিবি বুজিছ চহী